নমস্কাৰ কইদিয়া নমস্কাৰ কইদিয়া নমস্কাৰ শুভ সন্ধ্যা সকলোকে আমি এতিয়া নামঘৰলৈ যাম ন যাবা নামঘৰলৈ কি কৰিবা নামঘৰত কি কৰিবা কৃষ্ণ কৰিবানে কৃষ্ণ কৰিবা তুমি লিখি আছা নেকি যা আৰু লিখাগে দেই আৰু লিখাগে যোৱা দেই ভাদ মাহ চলি আছে নহয় জানো পবিত্ৰ ভাদ মাহ চলি আছে পবিত্ৰ ভাদ মাহত আমাৰ সকলোৱে নামঘৰে ঘৰে সন্ধ্যা হওক দিনতে হওক কীৰ্তন ভাগৱত নানা মানে শাস্ত্ৰীয় ধৰ্মীয় অনুষ্ঠানবিলাক হৈ আছে এই পবিত্ৰ ভাদ মাহত আমাৰ নামঘৰতো আমি প্ৰথমৰ পৰাই ভাগৱত পাঠ কৰি অহা হৈছে আৰু আমি মহিলাসকলে দিহানাম গাই আহিছোঁ এতিয়া যাবলৈ ওলাইছোঁ নামঘৰলৈ যাম বুলি ওলাই সাজি কাচি বগা সাজযোৰ পিন্ধি লোৱাৰ লগে লগে মনটো বহুত ভাল লাগে ন প্ৰফুল্ল লাগে যাওঁ মনটো প্ৰফুল্লিত হৈ যায় মানে ভাল লাগি থাকে কিবা এটা এতিয়া ওলালোঁ ৰেডি হ'লোঁ কিন্তু লিখিছা আমাৰ আকৌ এওঁৰ দেউতাক আহি নাই পোৱা একেলগে যাম বুলি ৰৈ আছোঁ সেইটো কাৰণে ভাবিলোঁ ৰৈ থকা সময়কণ ভিডিঅ' এটাকে বনাওঁ আপোনালোকৰ লগত কিনো বিশেষ ক'বলগীয়া একো নাই এনেই মন গ'ল জাষ্ট বনাই দিলোঁ এতিয়া গধূলি মানে মোৰ মনত ভাবি থাকোঁ যে ল'ৰা ছোৱালীক আধ্যাত্মিক জ্ঞান দিয়াৰ খুবেই প্ৰয়োজন হয়নে আধ্যাত্মিক জ্ঞানটো লাগে এতিয়া পঢ়াৰ মানে কিতাপৰ শিক্ষাই যথেষ্ট নহয় কিতাপৰ শিক্ষাটো পাই থাকে লগতে আধ্যাত্মিক জ্ঞানৰো বহুত দৰকাৰ হৈছে আজি প্ৰজন্মৰ বাবে কাৰণ আমি কাৰোবাক মানিব লাগিব কাৰোবালৈ আমি ভয় কৰিব লাগিব এতিয়া যিটো যুগ হৈছে বিজ্ঞানৰ যুগ নহয় জানো বিজ্ঞানৰ যুগত মানুহে মানে সকলোবিলাক যুক্তিসংগতকৈ চাবলৈ বিচাৰে যে প্ৰতিটো কথাৰে যুক্তিহে বিচাৰে প্ৰমাণ লাগিব তেতিয়াহে বিশ্বাস কৰিব এতিয়া এচাম মানুহ এনেকুৱা মানে হৈছে কিছুমান যে ভগৱানক বিশ্বাসেই নকৰে ভগৱান নাই ভগৱানক কোনেও দেখা নাই গতিকে ভগৱান নাই নহয়নে তো আমিও দেখা নাই ভগৱান কিন্তু আমি বিশ্বাস কৰোঁ যে আমাৰ অন্তৰত এজন ভগৱান আছে আমাৰ অন্তৰতে আছে ভগৱান সেইবুলি আমি বিশ্বাস কৰোঁ আৰু সেইকাৰণে প্ৰতিটো মানে কাম কৰোঁতে আমাৰ মনত এটা ভয় থাকে যে আমি মানুহৰ ওচৰতহে কথাটো লুকুৱাই ৰাখিব পাৰিম কিন্তু সেই নেদেখাজনে সকলো চাই আছে নেদেখাজনে বিচাৰ ল'ব তে নেদেখাজনলৈ ভয় কৰি আমি কিছুমান কাম মানে কৰাৰ পৰা বিৰত থাকোঁ গতিকে মোৰ চিন্তাধাৰাৰে মই ক'ব বিচাৰোঁ আজি প্ৰজন্মক মানে সৰুৰ পৰাই ল'ৰা ছোৱালীক আধ্যাত্মিক ক্ষেত্ৰত অলপমান নিব লাগে কাৰণ ভগৱানৰ প্ৰতি ভক্তি শ্ৰদ্ধা কৰিব লাগে কাৰণ তেতিয়া যিকোনো মানে এতিয়া যিবোৰ বাঢ়ি আহিছে সমস্যা যিকোনো অপৰাধমূলক যিখিনি সমস্যা এইবোৰ বাঢ়ি আহিছে এই সমস্যাবিলাক হয়তো অলপ হ'লেও কমিব কাৰণ যেতিয়া সৰুৰ পৰাই এটা ভয় দেখুৱাই দিয়া হ'ব নহয় যে এইটো বেয়া কামটো নকৰিবা ভগৱানে দেখিব ভগৱানে বেয়া পাব তেতিয়া সৰুৰ পৰাই তেওঁলোকৰ মনত এইটো ভয় যাব যে সঁচাকৈ যদি বেয়া কামটো কৰোঁ কিবা নকৰিবলগীয়া কৰোঁ তেনেহ'লে আমাক ভগৱানে দেখিব গতিকে এই বৰ্তমান সময়ত আধ্যাত্মিক যোন চিন্তাধাৰাৰ বহুত দৰকাৰ হৈ পৰিছে সেয়ে মই সকলোকে ক'ব বিচাৰোঁ যে আহক অকণমান সময় দিয়ক দিনটোৰ ভিতৰত অকণমান সময় যদি আমি আধ্যাত্মিকৰ ফালে অকণমান যাওঁ তেতিয়া আমাৰ মন মগজু শান্ত হৈ থাকিব আমি চিন্তা কৰিবলৈ অধিক শক্তি পাম আমি যিকোনো এটা অসৎ কাৰ্য কৰাৰ আগতে হাজাৰবাৰ চিন্তা কৰিবলৈ বাধ্য হ'ম কাৰণ ভগৱানক যি বিশ্বাস কৰে ভগৱানক যি মানি চলে শ্ৰদ্ধা কৰে ভক্তি কৰে তেওঁ বিপথে পৰিচালিত হোৱাৰ পৰা বহুতখিনি ক্ষেত্ৰত তেওঁ ৰক্ষা পৰে কাৰণ আমি বিপদততো ভগৱানক মাতোৱেই 99% মানুহ 99%লৈকে চাইণ্টিষ্টসকলেও বা চিকিৎসকসকলে অপাৰেশ্যন এটা কৰাৰ আগত ভগৱানৰ নাম লৈ এবাৰ হ'লেও অপাৰেশ্যনটো সফল হ'বলৈ গতিকে আমি ইমান দি ক'ব নোৱাৰোঁ যে ভগৱান নাই আছে সকলোৰে অন্তৰত আছে কিন্তু যিসকল লোকে ভগৱান বিশ্বাস নকৰে তেওঁলোকে বেছিকৈ অসৎ কাৰ্যবিলাক কৰে আৰু তেওঁলোকে আৰু ভগৱানকে বিশ্বাস নকৰে মানুহক কি বিশ্বাস কৰিব মানুহৰ প্ৰতি কি মৰম জাগিব গতিকে তেওঁলোকে যিকোনো এটা মানে দুকাৰ্য কৰিবলৈ তেওঁলোকে অকণো ভয় বা চিন্তা নকৰে কোনো নাই তেওঁলোকৰ কাৰণে গতিকে মানে নাস্তিকো বেয়া
আস্তিক মানে আস্তিক হ'ব লাগে, কিন্তু অন্ধভাৱেও হ'বলৈ মই কোৱা নাই, অন্ধভাৱেও হ'ব নালাগে। আমি যিটো আমাৰ যিটো বিচাৰ বিবেচনাৰে কয় সিমানকণ ভক্তি কিন্তু আমি ভগৱানক কৰিবই লাগিব। আৰু কিনো বেয়া ভগৱানক যদি আমি বিশ্বাস কৰোঁ, একো বেয়া কথা নহয়। ভগৱান আমাৰ নাই দেখা, আমি দেখা নাই, কিন্তু তথাপিতো ভগৱানক বিশ্বাস কৰিলে কিবা এটা ভাল লাগে। তেওঁৰ গুণগান গালে মনটো বহুত মানে শান্তিৰে ভৰি পৰে। গতিকে আমি গৈ আছোঁ, আমি ভাদ মাহ শেষেই হ'ব হ'ল, আৰু আমি গোটেই মাহটোৱে তেওঁ ভগৱানৰ গুণানুকীৰ্তন কৰিলোঁ, মনত বহুত শান্তি পালোঁ। আৰু এতিয়া ভাবিছোঁ আমি ভাদ মাহ শেষ হোৱাৰ পাছতো আমি প্ৰতি সপ্তাহে এদিন হ'লেও আমি অকণমান সময় হ'লেও ভগৱানৰ নাম ল'বলৈ নামঘৰত গোট খাম বুলি আমি সকলোৱে ভাবিছোঁ। কাৰণ আমাৰ ভৱিষ্যত প্ৰজন্ম, আমাৰ ল'ৰা ছোৱালীসকলক অকণমান জ্ঞান দিয়াটো প্ৰয়োজন, নহয়নে? কৃষ্ণ যাবানে? ধন্যবাদ। এনেই মনটো ভাল লাগি আছিলে নামঘৰলৈ ওলাই ৰৈ থকা দেখি, এনেই এই কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ভাল লাগিলে আপোনালোকেও শ্বেয়াৰ কৰি দিব। ধন্যবাদ। কৃষ্ণ কৈ দিয়ে, কৃষ্ণ কৈ দিয়ে।